নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহু দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো কেনেকৈ বনাওঁ কি কৰোঁ বলকচোন দেখুৱাই থাকোঁ আপোনালোকক। এয়া মই কণী আৰু আলু দি তৰকাৰী বনাম। এয়া কণী 3টা মই বইল কৰি লৈছোঁ। বইল কৰি কণীকেইটা অকণমান অকিয়াই দিছোঁ, দেখিছেনে? তেতিয়া মানে হালধি আৰু নিমখটো ধুনীয়াকৈ সোমাই যায়, তাৰ বাবে লৈছোঁ বিলাহী, কেঁচা পিঁয়াজ, তেজপাত আৰু জিৰা, জালুক, আদা, নহৰু মই পিচি লৈছোঁ। ইপিনে মই আলু 2টা ধুনীয়াকৈ বইল কৰি লৈছোঁ। এতিয়া মই বনাওঁ। এয়া গেছত কেৰাহী এখন উঠাই দিছোঁ, তেল দি দিলোঁ, কেৰাহী গৰম হৈ গ'ল। এয়া অকণমান হালধি দি দিছোঁ, হালধি দি মই কণীকেইটা দি দিছোঁ। এতিয়া অকণমান ভাজিম। তেলতে হালধিকণ দিলে কণীকেইটাৰ কালাৰটো অলপ ভাল হয়। এয়া কণীকেইটা ভজা হৈয়ে গৈছে। কণীকেইটা নমাই দিলোঁ, আকৌ তেলত দিলোঁ পিঁয়াজ, তেজপাত। এয়া অকণমান ভাজি আছোঁ। এতিয়া মই পিচি থোৱা আদা, নহৰু, জিৰা, জালুক আৰু জলকীয়াখিনি দি দিছোঁ। অকণমান মছলাটো ভাজিম। এতিয়া মই বিলাহী দি দিছোঁ, বিলাহীখিনি অলপ ভাজিম। এয়া দেখিছেনে, বিলাহীখিনি ভাজি ভাজি ধুনীয়াকৈ হেৰি হৈ গৈছে। এতিয়া মই বইল কৰি লোৱা আলুকেইটা দি দিম। মই আলুটো পিটিকা কৰি দিয়া নাই, এনেকৈয়ে দিছোঁ। এয়া দেখিছেনে, মই ভাজি দিলোঁ। অলপ সময় ভাজি আছোঁ। এনেকৈ ভাজি দিলে অলপ খাই ভাল লাগে, টেষ্টটো ভাল হয়। এয়া ভাজা হৈয়ে গৈছে। মই গৰম পানী দিম। পানীখিনি গৰম কৰি লৈছোঁ। এয়া গৰম পানী অকণ দি দিছোঁ, বেছি দিয়া নাই, অলপ তৰকাৰী বনাম। দেখিছেনে, কণী, আলু, বিলাহী এনেকৈ আমি তৰকাৰী বনাই খাওঁ, খুব ভাল লাগে খাই। তৰকাৰী উতলি আছে। এতিয়া দিম ভাজি থোৱা কণীকেইটা দি দিছোঁ। এতিয়া অকণমান মই উতলিবলৈ দিম, তাৰপাছত নমাই দিম আৰু অকণমান শুকোৱালৈকে ৰখিম। এয়া চাওকচোন, অকণমান শুকাই আহিছে, দেখিছেনে? ডাঠ হৈ আহিছে তৰকাৰীখন। খাবলৈ খুব ধুনীয়া হয়, টেষ্টি হয়। এবাৰো নাই খোৱা যদি খাই চাবচোন। এতিয়া নমাই দিম। এয়া কণী, আলু, বিলাহী তৰকাৰী হৈ গ'ল। এয়া আমাৰ ৰেডি হৈ গ'ল। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। মোৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ।